নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মনৰ কথা ক'ম বুলি ভিডিঅ'টো বনাইছোঁ। মানে খালি ভাবিছোঁ মনতে, মানে আনকালে নাভাবোঁ তেনেকৈ। কালি পটককৈ মনলৈ আহিছে যে চাওঁতে 2024 চনটো যাবই হ'ল। এতিয়া ডিচেম্বৰ মাহটো আৰু কেইটা দিন আছেনো? আজি 12 তাৰিখ হ'লেই। তাৰপিছত তেনেকৈ ভাবিছোঁ দেই, মানে কি পালোঁ কি নাপালোঁ সেয়া এতিয়া ভাবি জানো লাভ আছে? সেয়া মই জানো একো লাভেই নাই। ভাল বেয়া মাজতে ইটোৰ পাছত সিটো বছৰ পাৰ কৰিছোঁ। তেনেকৈ এইটো বছৰো পাৰ হ'ব। 2023 চনটো যদি এতিয়া 2023 চনটো যদি মই ভাবোঁ দেই, পটককৈ ভাবিছোঁ দেই, 2023 চনটো পাৰ হৈ আহিছিলোঁ, পাৰো কৰিলোঁ। তেতিয়ানো কি পালোঁ কি নাপালোঁ? এতিয়া গণি জানো পাম কিবা? একো নাপাওঁ। তেনেকৈ এটা আচলতে একো নাপালোঁ, এটা অভিজ্ঞতা পোৱা হয় যে জীৱনত আমাৰ মাজত সুখ দুখ চব থাকে, হাঁহি কান্দোন। আমি এনেকুৱা এটা বছৰ পাৰ হোৱা নাই যে য'ত আমি এনেকুৱা এটা বছৰত আমি কান্দিবলৈ পোৱা নাই, বা আমি হাঁহিবলৈ পোৱা নাই, বা আমি ধৰক গোটেই বছৰটো আমি দুখত কটাইছোঁ, বা এনেকুৱা নহয় যে গোটেই বছৰটো আমি সুখত কটাইছোঁ। আমি প্ৰত্যেকটো বছৰতে এটা পাওঁৱেই, য'ত সুখ থাকিলে দুখ থাকিবই, দুখ থাকিলে সুখ থাকিবই, ইটোৱে সিটোৰ লগ নেৰানেৰি তেনেকুৱা ধৰণৰকৈ পাৰ কৰিছোঁ ন। আচলতে অভিজ্ঞতাটো মেইন, আমাক অভিজ্ঞতা লাগে, তাৰ অভিজ্ঞতা থাকিব লাগে ন, মানুহে পাব লাগে যে এইটো কাৰণে। কিন্তু এটা কথা ক'ব লাগিব, এই 2024 চনটোত ইমান ডাঙৰ এটা অভিজ্ঞতা পালোঁ যে, দিছিলে নাই আপোনালোকে 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সাম? মই দিছিলোঁ, মোৰ বেয়া হ'ল মানে, নিজৰ কাৰণে ইমান ইজি কুৱেশ্যনবিলাক বেয়া কৰি ল'লোঁ, নিজৰ ভুলৰ কাৰণে বাৰু। মানে বৰ আচৰিত ধৰণৰ ন, 3rd গ্ৰেড 4th গ্ৰেড ইমানখিনি কেণ্ডিডেট আছে, টান নিশ্চয় কুৱেশ্যনবিলাক কাটিব সেইবুলি ভাবি থাকিলোঁ। ভাবি অলপ টানবিলাক চালোঁ, তাৰপিছত গৈ এক্সামত ইমান ইজি কুৱেশ্যনবোৰ দিলে। যিকেইটা ইজি কুৱেশ্যন, মানে এনেকুৱা নহয় যে ইজি কুৱেশ্যন যে ইজি কাৰণে আমি পাই যাম, তেনেকুৱা নহয়। কেতিয়াবা আমাৰ সেই ইজি কুৱেশ্যনবিলাকে আমাৰ মাইণ্ডৰ পৰা গুচি যায় ন। আমি বহুত ইজি কুৱেশ্যনে আমি নাজানো বহুত। তেনেকৈ সেইটো এটা অভিজ্ঞতা হ'ল। মানে মই এবাৰ প্ৰথম দিছোঁ, মানে ইমান ভয় যে কি হ'ব, তাত পঢ়িম, পেপাৰখন দিব, তাত কুৱেশ্যন মাৰ্ক, মানে কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক, এতিয়া কি কৰিম, আনচাৰ শ্বীটখনত কেনেকৈ ফিল আপ কৰিম, এইবিলাক মানে প্ৰায় ভাবি থকা হয় ন। আমি বহুত ভাবিছিলোঁ, বহুত ভয় প্ৰথমে। তাৰপৰা গৈ যেতিয়া তালৈ গৈছোঁ, ইমান ভাল লাগিছিলে। প্ৰথমে সোমাই অহা, চেকিং কৰাৰ পাছত লাইন পাতি তোমাৰ ছিট নম্বৰ বিচৰা, সেই তেনেকৈ ইমান ভাল লাগিছিলে। তাৰপিছত সেইকেইটাতে দি ভাল লাগিলে। তাৰপৰা আকৌ মই পুলিচো দিছিলোঁ দেই, পুলিচো বেয়া হ'ল বাৰু। পুলিচো 9 মিনিটৰ কাৰণে 9 মিনিটত সোমালোঁ, মানে 8 মিনিটত সোমাব লাগে নহয়, মই 9 মিনিটত সোমালোঁ, 1 মিনিট বেছি হৈ গ'ল। তাৰপিছত মানে তেতিয়া পুলিচৰ মানে ইমান ভাল লাগিছিলে। প্ৰথমে লাইন পতা, গেটৰ ওচৰত লাইন পাতি সোমাই গৈ আকৌ তাত লাইন পতা, তাত মানে 20জনকৈ আমাক সোমাবলৈ দৌৰিবলৈ, মানে একেলগে 20জনকৈ দৌৰিবলৈ দিব ফিল্ডত। তাৰ আগত মানে 20জনকৈ আমাক শাৰী পতাইছিলে, 20টা লাইন, আৰু ইফালে আমি 20জনী গৈছোঁ। গৈ তাত দৌৰিবৰ কাৰণে, আকৌ তাত গৈ পিনি তাত কাগজ পত্ৰ দেখুৱাই আকৌ অৰিজিনেল, মানে সেইবিলাক কৰি মানে কেতিয়া তাত প্ৰথম ষ্টেপ গ'লোঁ, গেটৰ ওচৰত ধৰিলোঁ, তাৰপিছত 2nd ষ্টেপ ৰখিলোঁ, তাৰপিছত আকৌ 3rd ষ্টেপ, আকৌ পেপাৰ দেখিলোঁ, মানে তেতিয়া অৰিজিনেল, আকৌ জেৰক্স, তেনেকৈ দেখুৱাই তাৰপৰা নাম্বাৰ পিন্ধি পেলাই ফটো মাৰি পেলাই যে হেৰি কৰে, সেইটো এটা ষ্টেপ এটা। তাৰপৰা গৈ আকৌ তাত 20জনীকৈ লাইন পাতি, তাৰপৰা তাৰপিছত গৈ ৰাউণ্ড ঘূৰা আৰু তেনেকৈ মানে ভাল লাগিলে দেই এটি, যদিও বেয়া হ'ল আৰু, হ'লেও 5 পাক দৌৰিছোঁ। কিন্তু মানে তাত মানে বেল চেল মাৰি নিদিয়ে ন, তোমাৰ বোলে 5 মিনিট টাইম আপ হৈ গ'ল, মানে পাৰ হৈ গ'ল, সেইটো কেতিয়াও নকয় যে সেইকাৰণে তুমি দৌৰি থাকা, আৰু লাগিলে তুমি খোজকাঢ়ি গোটেই ৰাউণ্ডটো মাৰি দিয়া, মানে ৰৈ নিদিয়া ন। সেইটো মানে ভাল লাগিলে। তাতে পানী গাঁঠিলৈকে বোকাত দৌৰা দৌৰি ভাল লাগিলে। তাৰপিছত এনেকুৱা লাগিছে, কিন্তু মই প্ৰেক্টিছ এবাৰো কৰা নাছিলোঁ দেই, এদিনো প্ৰেক্টিছ কৰা নাই তেনেকৈ। যদি প্ৰেক্টিছৰ নামত যদি মই হিচাপ কৰিব পৰাকৈ যে মই 5 দিন, খুব বেছি 5 দিন বা 6 দিন, মানে তাৰে মাজেহে এদিন কৰি তেনেকৈ দৌৰাহে মোৰ মনত আছে, আৰু নাহে দৌৰা। প্ৰেক্টিছ কৰা হ'লে হয়তো পাৰিলোহেঁতেন দেই।
তেনেকৈ এটা অভিজ্ঞতা পালোঁ সেইটো আচলতে পাৰ হওক ন ইটোৰ পাছত সিটো বছৰ তেনেকৈ পাৰ হৈ যাওক কিন্তু মানুহবিলাক একেলগে আজি যেনেকৈ আছে তেনেকৈয়ে থাকক আৰু মানে মোৰ লগত মিলা প্ৰীতিৰে থকা মানুহবোৰৰ কথা কৈছোঁ আজি যেনেকৈ আছে তেনেকৈ থাকক যি মোক বেয়া পায় তেওঁলোককতো মই ভাল পাওক বুলিও ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকৰ নিজৰ নিজৰ ইচ্ছা মোক যিটো কাৰণত তেওঁলোকে বেয়া পায় সেই কাৰণটো নোহোৱা হোৱাৰ পাছতহে মোক ভাল পাব পাৰিব তেনেকুৱা ধৰণৰ কথা গতিকে মোক যিসকলে ভাল পায় মই যিসকলক ভাল পাওঁ তেওঁলোক সদায় এনেদৰেই থাকক আজি যেনেকৈ আছে কালিলৈও তেনেকৈ থাকক সেয়া মোৰ অনুৰোধ আৰু ক্ষমা মই কেতিয়াও নোখোজোঁ ভাল পোৱা মানুহবোৰক যদি মই ভুল কৰিছিলোঁ তেওঁলোকক যদি মই অন্যায় কৰিছিলোঁ বা কুটখাত কিবা কিবি যদি লাগিছিলোঁ যাক মই ভাল পাওঁ মোক ভাল পায় তেওঁলোকৰ মাজত কাৰণ ভাল পোৱা মানুহক কেতিয়াও বেয়া পাবই নোৱাৰে তুমি যিমান অন্যায় কৰা নহয় জানো এনেকৈয়ে যাবগৈ আৰু বছৰটো আৰু এয়াই আছিল মোৰ মনৰ কথা বাকী 2024 চনটো যাবই আৰু 2025 চনটোলৈ আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ আগতীয়াকৈ বহুত আগতীয়াকৈ জনাই দিছোঁ ন বাকী চাওকচোন পাছলৈ মোৰ ভিডিঅ'টো মই কি কৰোঁ দিনটোত আৰু জানেনে চাব আপোনালোকে Bandol. Ke? Itu suka dengar. Hai. Jenu tengah. Apa dia? Angkau lah?